নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ প্ৰথম ইউটিউব চেনেল আৰ কে অনুভৱ। আৰু মই বহুদিন ভিডিঅ' চিডিঅ' দিয়া নাই, কাৰণ ভাল নহয় খবৰ খাতি, সেইকাৰণে আৰু দেখা পাইছে কামত ভিজি আছোঁ। আৰু আমি কিবা কিবি কাম কৰি আছোঁ। আমাৰ লগত বহুত মানুহ আছে, বহুত বুলি কওঁতে আমাৰ 3টা মানুহ আছে। আপোনালোকক দেখাই আছোঁ, ইফালে বসন্তও আছে। আমি কি কাম কৰি আছোঁ বুলি কওঁতে ৰাতিপুৱাৰ পৰাই বহুত কিবা কিবিয়ে কৰিলোঁ, কিন্তু এতিয়ালৈকে মানে ভিডিঅ' বনোৱা নাছিলোঁ, মানে ইমান ভালো নহয় মনটো। আৰু আমাৰ ইফালে ধন আছে, এইটো ধন। আৰু আমাৰ সেইটো ইয়াৰ নামটো পাহৰো নহয়, ইয়াৰ চৰ্ট ওৰফেটো আহে। এই কি আছিলে তোৰ নামটো? হা, শীতল। শীতল। আৰু আমাৰ এইটো বসন্তক চিনি পাওঁৱে, প্ৰায় দেখাই পাইছে আগতে, আগে পিছে মোৰ লগত থাকেই প্ৰায়। আৰু ধনো আছিল আগতে, কিন্তু ই অলপমান মানে ইয়াৰো কামৰ মানে হিচাপ নাই, ই চব কামে কৰে। ইয়াক তাৰমানে বিচাৰি পোৱা টান, ভাগ্য কৰি কিবাকে পাইছোঁ। আৰু মই বহুদিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ, কাৰণ ভিডিঅ' বনোৱাৰ কথাটো হ'ল মানে পইচা পাতি অলপ টেনশ্যন হৈ আছে। পইচা পাতি নাই, ঘৰ চলাটো অলপ দিগদাৰ হৈ আছে। আৰু এইকেইদিন বতৰ চতৰগিলা বেয়া, কাম বন কৰিবৰো অসুবিধা। আৰু লগতে তাৰমানে আপোনালোকক ক'ব পাহৰি গৈছিলোঁ, গাহৰিকেইটা বেছি দিলোঁ। বেছি দি উঠি তাৰমানে অলপ পইচা পালোঁ, পইচা পোৱাৰ কাৰণে এতিয়া কাম কৰিব ওলাইছোঁ, কাৰণ আগতে পইচা নাছিলে। আৰু এতিয়া এটা গম পাইছোঁ, এতিয়া মানুহ মানে কি 2000 টকাগিলাক খলাইছে আকৌ নতুনকৈ। এই তহঁতে গম পাইছা নাই? 2000 টকীয়াগিলাক দি বন্ধ কৰিছে। তোৰ তাত আছিল নে নাই 2000 টকীয়া? ঐ, তোৰ তাত 2000 টকীয়া আছিল নে নাই? মই দেখাই নাই। দেখাই নাই ন? এই নতুন আৰম্ভণিত বেলেগৰ মুখৰ পৰা জেগাত বেলেগত হেৰি ৰাখিছিলোঁ। নাই মই থাকিলি আকৌ চলিৰ এই ভাত মুখত দিয়া। এতিয়া 2000 টকীয়াগিলাক যি বন্ধ কৰিলা, তাৰমানে কিহৰ কাৰণে বন্ধ কৰিলা? আকৌ ঘপকৈ ডাঙৰ মানুহবিলাকে 2000 টকীয়া নোট নাখায় ন? মই দেখিয়ে পোৱা নাই বহুদিন হ'ল। বহুদিন বুলি কওঁতে এই ওলমতে দেখিছিলোঁ। আমাৰ যদি এনেকৈ 100 টকা পালোঁ হয়, আমিও বনাই দিলোঁ হয়। এতিয়া কিবা কিবি যত পটকে, এতিয়া গাহৰিকেইটা বেছি কিবা অলপ পাইছোঁ, এতিয়া তাকে কিবা এটা কৰিব লাগিব, উপায় নাই। আৰু কিবা কিবি কৰিছিলোঁ মই, আপোনালোকক পিছত দেখাই দিম বাৰু। মই আৰু দোকানত যাওঁ, আমি দোকানত অলপ কাম কৰিম। দোকানত কি কাম কৰিম আপোনালোকক দেখাই আছোঁ। আমি এতিয়া মানে বাঁহ কাটিলোঁ ৰাতিপুৱাৰ পৰা বহুতখিনি। এতিয়া ভাতটো খাম, দুপৰীয়াৰ ভাতটো খাই কিনে গুচি যাম। আমাৰ এইটো শীতল কি কৰি আছে? হাপিয়া কান্দি আছে, মোবাইল চাবা। তইতো চাই আছিলি ইমান সময় দি। মানে এটা মোবাইলত এতিয়া বৰ্তমান গড়ে 10% চাৰ্জ আছে, 50%ৰ ওপৰত আছিল। স্কুলৰ পৰা আহিয়ে মানে আমাৰ মুনুই শেষ কৰি দিলা। আৰু ইফালে মোবাইলটো নেৰা দেখি এটা মুটকা খাই বসি আহি বহি লৈছি। আৰু সিফালে এটা কান্দি আছে, মই আপোনালোকক দেখাই আছোঁ। এটা মানে কান্দি আছে, মোবাইল লাগে, কেৱল মোবাইল চাই। এইটো চা, এই অৱস্থা। মোবাইল লাগে এতিয়া। মোবাইল লাগে এতিয়া, মুখখন কিয় ঢাকা নিছা কৈছোঁ বাৰু। কৈছোঁ কিয় কান্দছা এইটো? এই কিয় কান্দছা কান্দছা কিয় কৈছোঁ? কোনে কি কৈছোঁ? কোনে জোকাইছে কৈছোঁ? কোনে কি কৈছে কৈছোঁ? কোনে কি কৈছে গৌ? নকয় কিয় হয়? কোনে কি কৈছে? কি লাগে কৈছোঁ? ইমান দুখ লাগছি? ঐ গৰম তাৱাত, গম পাইছা না? টুকুলু তই কি বহুত দিন হ'ল তোকো দেখা নাই। এইটো আমাৰ টুকুলু। ই অলপ মানে কি জানে, ই অলপ বদমাছ। ই তাৰমানে মৰা বস্তুগিলা বিচাৰি আনি খাই। ই অলপ বদমাছ, গম পাইছা? এই দোষ কিবা আমাৰ ভিডিঅ'গিলা চাই থাকবি, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি। কৈছোঁ কৈ দি আৰু একবাৰ মেলি দিছোঁ চাওঁ, আৰু একবাৰ মেলি দি চাওঁ মুখখন। লাজ নোহোৱা সেনেকৈ মেলি দিলি হ'ব নেকি? ইয়াৰ ডাঙৰ দাঁতকেইটা ভাঙিল। এটা ডাঙৰ দাঁত আছিল, মাংসৰ হাড়া চুবাওঁতে ইয়াৰ হেৰিগিলা ভাঙি গ'ল। এইগিলা জিভাডাল উলিয়াই দিছোঁ একবাৰ। জিভাডাল দিয়ে বোলে। আৰু একবাৰ দি, দিছোঁ। আৰু একবাৰ দি জিভাডাল দি, জিভাডাল ভালকৈ উলিয়াই দি, দীঘলকৈ উলিয়াই দি। বঢ়িয়া। আমাৰ টুকুলু কথা শুনা হৈ গৈছে। থাকক দে তই লগাব নালাগে, থাকক দে। তুমি কিয় কান্দি আছা কৈছো মোক? তাই নাকত মাৰি দিছে। নাকটো সেই কোনটাতো অলপমান হেৰি হৈ আছে। কিয় জোকাই আছা? কিয় বদমাছ কৰি আছা?
নাই মোবাইল এতিয়া চাব নালাগে, মোবাইলত চাৰ্জ নাই নহয়, মই এতিয়া চাৰ্জ লগাম। আকৌ আমি এতিয়া ভাত খাম। আমাৰ ভাত হৈছে, ইয়াতে ভাত বনাইছে। আমাৰ মাৰে ক'ত গ'ল, মাৰে ক'ত গ'ল, ক'ত গ'ল? গোটেইকেইটাই ভাতকেইটা ভাত চাত খালোঁ। ভাত খাই লৈ উঠি বহি লৈছোঁ। দে তাতে চালাড এটা বনাওঁ। আমি এইবাৰ দোকানত যাম। দোকানত যাই মানে অলপ ৰিপেয়াৰিং কাম কৰিম। ৰিপেয়াৰিং বুলি কওঁতে আপোনালোকক দেখাইছোঁ চালি এখন উঠি থোৱা আছে। আৰু চালি এখনৰ ওচৰত অলপ বেৰা চেৰা দিব লাগিব। বাঁহ কাটছোঁ, আমি ঠেলাতকৈ বাঁহ লৈ যাম। বাঁহ লৈ যাই আমি কাম কৰিম, আপোনালোকক দেখাম। আৰু পিছত মই ভালকৈ দেখাম ভিডিঅ'বিলাক। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ, আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, মানে অলপমান তেতিয়া ভাল লাগিব ধৰ। আৰু এইটো বিৰাট বদমাছ। এইটা মানে আজি স্কুলত বোলে আঁঠু কাটছি, হয় না? আঁঠু কাটছা নাই? কোনে এনে কৈছি? মোবাইল চাবা না তাই? তুমি কিয় মোবাইল চাই বেছিকৈ ভাল পোৱা? কিয় মোবাইল চাই থাকা? এই বদমাছ কৰবি, বিৰাট বদমাছ। দাঁতকেইটা দেখিছা নাই? আধা পকাই খাই শেষ কৰি দিছি। বিস্কুট চকলেট এইবিলাক খাওঁতে খাওঁতে আজি ৰ'দটো মানে ইমান ৰ'দ দিছি, মাথাৰ বিষত থাকিব পৰা নাই। মাথাটো পূৰা বিষাই আছে আৰু তাতে কাম নকৰিলেও নহয়। আৰু ইহঁতেও মানে ছায়া বিচাৰি বা ঠাণ্ডা বিচাৰি ইহঁতে ক'ত লৈ গৈছে আপোনালোকক দেখাই আছোঁ। আৰু দেহাৰ অৱস্থা চাওক। এয়া এইটো বসন্তই মানে ইয়াতে আছে। আৰু ইহঁতে মানে ছায়া ঠাণ্ডা বিচাৰি বিচাৰি ইয়াতে মাথাউৰিৰ তলত গৈছে। অলপ কাম কৰি আছোঁ। আৰু কি কাম কৰি আছোঁ আপোনালোকক মই বাৰু পিছত মই ভালকৈ দেখাম। ইয়াতে কাম কৰিম। এইখিনিতে মানে আমাৰ যোৱাকালি মন্দিৰৰ কাজ আছিল। মন্দিৰৰ কাজৰ মানে কিছু অংশ মই ভিডিঅ' কৰা নাই, আমাৰ চলিটোৱে ভিডিঅ' কৰিছিল। তাকে কিছু অংশ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ, আপোনালোকে চাব। আমাৰ ভাগৱত পাঠ চলি আছে। আমাৰ সকলো গাঁৱৰ ৰাইজে একত্ৰিত হৈ আমি ভাগৱতৰ শোভাযাত্ৰা আৰম্ভ কৰি আমি মাননীয় নন্দীৰ ঘৰ সভাপতি নন্দীৰ ঘৰ পাইছোহি। সাজু নহয় আমি ৰখি নাথাকোঁ। এয়া আমি পূব বাৰীবাৰীৰ পৰা দুটা খেলৰ মানুহ আমি একেলগে হৈ পূব বাৰীবাৰী ৰাইজৰ হৈ আমি মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ গন্তব্যস্থান। আমি এতিয়া কেশৱ কলিতাৰ ঘৰ পাইছোঁহি। কেশৱতা হয় নাই তোৰ মানুহ নাই
কিয় সৰু হৈছে গম পাইছা নাই কলপুলি জয় কৃষ্ণ বলো হৰি বলো হৰি বলো তাতে দি দি একো নহয় এটা লৈ যাবি যা যা তই কাপোৰটো ভাল